প্ৰায় 10,000 মানুহৰ ভিতৰত মোৰ মঙলদৈৰ 5,000মান মানুহ আহিছে, 350খন গাড়ী আহিছে, সকলোৱে আহিছে। মই এটা মোবাইলত হেৰি দিছিলোঁ, মেছেজ দিছিলোঁ যে মই 12 বাজিত 3 তাৰিখে নমিনেশ্যন দিব যাম, সকলোৱে যোগদান কৰিবলৈ অনুৰোধ কৰিলোঁ। চব ওলাই আহিছে আৰু তেওঁলোকক বাহিৰত থৈ আমাক আহিব দিয়া নাই, বাকীবিলাকক আমি আহিছোঁ। কিমান ভোট এইবাৰ আপুনি ভোট নহয়ে কেনেকৈ ক'ম আপোনাক মই এতিয়া, ভোট হোৱাই নাই। কিন্তু এটা কথা ক'ব পাৰোঁ, আজিৰ তাৰিখৰ যিটো ভোটৰ বিন্যাস আৰু যিটো ৰাজনৈতিক পৰিস্থিতি 4 নম্বৰ দৰং ওদালগুৰিত চলিছে, বহুত ভোটৰ ব্যৱধানত বাকীসকলক মই পৰাস্ত কৰিব পাৰিম। মুজিবুৰ ৰহমানে কৈছে যে দলগাঁৱত 2 লাখ ভোট BPF-ক দিব, সংখ্যালঘু ভোট। কেইবাবাৰো সুধিছে এইটো কথা, উত্তৰো দিলোঁ। মানুহে একেকেইটাই মুখকেইখন দেখা পাইছোঁ, বুজিছে। তেওঁৰ হাতত পকেটত কোনো ভোটাৰ সোমাই থকা নাই। তেওঁ হেৰি কৰিছে, প্ৰলাপ বকিছে এতিয়াৰ পৰা। কোনো ভোটাৰ তেওঁৰ পকেটত নাই, কোনেও কাকো ভোট দিয়াব নোৱাৰে। ৰাইজে বিবেচনা কৰি এইবাৰ ভোট দিব, কাক দিলে ভাল হয়। দৰং ওদালগুৰি 20 বছৰ বিজেপিৰ শাসন আছে, কেনেকৈ আপুনি আগবাঢ়িব? 20 বছৰ শাসনত আছিল, একো নকৰিলে। তেওঁলোকৰ শূন্য কাৰণে মই আগবাঢ়িছোঁ, মানুহে মোক সমৰ্থন কৰিছে। এই 20 বছৰত বিজেপি একোৱেই কৰা নাই। আপোনালোকে কওকচোন কি কৰিলে? ইমান হিতাধিকাৰী আছে তেওঁলোকৰ। হিতাধিকাৰীটো ডেভেলপমেণ্ট নহয়। বেংকৰ পৰা টকা ধাৰ কৰি আনি পেলাই তেওঁলোকে ভগাইছে, এই ধাৰহে লগাইছে মানুহৰ ওপৰত। হিতাধিকাৰী যিমান কৰে দেশখন সিমানে বিক্ৰী কৰা হ'ব। শেহতীয়াকৈ ঔষধৰ দাম বৃদ্ধি কৰিলে কি 9 গুণ বৃদ্ধি কৰিব, 9 গুণ হেৰি আপোনাৰ বহু % বৃদ্ধি কৰিব। আৰু মানুহ মৰিব, ঔষধ কিনিব খাব নোৱাৰি ফেলে। মানুহ মানে লাইন কৰিছে, এবাৰ কৰোণাত 3টা বেজি দিয়াবিলাক মৰি আছে নহয়, এতিয়া মৰিব মানুহ খাব নাপাই ফেলে। এই বিজেপি চৰকাৰ যদি আৰু 5 বছৰ থাকে, ভাৰতবৰ্ষত মানুহ মৰি শেষ হ'ব। কৃষকবিলাক মৰিব, দুখীয়াবিলাক মৰিব, বেপাৰীবিলাক মৰিব। আৰু কি হয় আজি আপোনালোকক মই ক'ব নোৱাৰিম। গণতন্ত্ৰ ধ্বংস কৰিব ওলাইছে, ৰাজতন্ত্ৰ চলাব খুজিছে, আপোনাৰ স্বৈৰতন্ত্ৰ চলাইছে। আপুনি পাঞ্জাৱ বিহাৰত যাওক, আমাৰ ইয়াত ক'ত কৃষকক লোন দিয়ে, কৃষকক অলপ লোন দিয়ে, গোটেই কাঢ়ি ধুই লৈ যায়। পিছত 10,000 কোটি টকা আদানীক লোন দি মাফ দিছে বিজেপি চৰকাৰে, আৰু 2 লাখ টকা লোন দিয়া কৃষকে ৰিটাৰ্ণ কৰিব নোৱাৰি আত্মহত্যা কৰিছে। হাজাৰ কৃষকে আত্মহত্যা কৰিছে। ক'ত আছে এই গণতন্ত্ৰ চতুৰ্থ স্তম্ভ? এইবোৰ কিয় নিলিখে আপোনালোকে ৰাইজৰ আগত? কিয় নকয় এইবিলাক কথা? মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে আপোনাৰ বোলে খুব ভাল সম্পৰ্ক, ভাল এটা বুজাবুজি আপোনাৰ আছে। ইলেকশ্যনৰ এইকেইদিনে আপুনি এনেকুৱাকৈ ক'ব, তাৰপিছত আপুনি বন্ধ হ'ব, হয়নে নহয় কথা? তেওঁ বিজেপি তালাক খাই গৈছে, কংগ্ৰেছৰ পৰা বিজেপি কৰিছে। ব্যক্তিগতভাৱেতো তেওঁৰ লগত একো মোৰ বেয়া সম্পৰ্ক নাছিল, এতিয়াও নাই। কিন্তু বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে মই তেওঁক সমালোচনা কৰোঁ। বেয়াটো কমেই, মই বেয়া কম। কেতিয়ালৈ ক'ব? তেওঁ এতিয়া মিয়াৰ ভোট নালাগে, মোগলৰ ভোট নালাগে বুলি চিঞৰি আছিল। এতিয়া তেওঁৰ একেবাৰে ৰাইট হেণ্ড এজন দলগাঁৱত আহি পেলাই ঘৰ ভাড়া কৰি লৈ পেলাই মিয়া সমাজৰ মাজত ঘূৰি আছে ভোট বিচাৰি পেলাই। সেইবোৰ কথা আপোনালোকে তেওঁক আহিলে সুধিব, মোক কিয় সুধি ৰাখে? নমস্কাৰ।